নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। আৰু অসম চৰকাৰৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ মুঠ 6টা পদৰ বাবে অনলাইন এপ্লাই চলি আছে তথা আৰম্ভ হৈছে। আৰু এই পদসমূহত আবেদন কৰিব বিচাৰিলে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে। আৰু ইয়াতে ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব। যোগ্যতা মিনিমাম 8 পাছ আৰু হাইষ্ট আপোনালোকৰ ডিগ্ৰী পাছ পৰ্যন্ত কেণ্ডিডেটে আবেদন কৰিব পাৰে, তাতকৈ ওপৰ হ'লেও আবেদন কৰিব পাৰে। তো এই পদখিনি ক'ৰ পৰা আহিছে, ক'ত কিমান কোৱালিফিকেশ্যন, সকলোখিনি ইনফৰ্মেশ্যন জনাই দিয়া হ'ব। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। দৈনিক আপোনালোকে নতুন নতুন জব আপডেটবোৰ চাব বিচাৰিলে ভিজিট কৰিব পাৰে অফিচিয়েল হৈছে assam.government.com। আৰু প্ৰথমতে যিটো ৰিক্ৰুইটমেণ্ট এইটো আহিছে DME ফালৰ পৰা আহিছে, ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যন, অৰ্থাৎ আপোনালোকৰ লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল যিখন হ'ব, তো তাৰ কাৰণে আছে ইয়াতে আপোনালোকৰ গ্ৰেড 3 টেকনিকেলৰ 333টা পদ। আৰু এই 333টা পদৰ প্ৰথমতে আছে হাইষ্ট আপোনালোকৰ ষ্টাফ নাৰ্ছৰ আছে। ষ্টাফ নাৰ্ছৰ বাবে আছে 201টা পদ। আৰু এই পদসমূহ আবেদন কৰিবৰ কাৰণে BSc নাৰ্ছিং নাইবা GNM কোৰ্চ কৰা হ'ব লাগিব। ইয়াতে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে, আপোনালোকে BSc নাইবা GNM পাছ কৰিব লাগিব। তো নাৰ্ছিং চিষ্টাৰৰ কাৰণেও একেধৰণে আছে, BSc নাইবা GNM পাছ কৰিব লাগিব। লেবৰেটৰী টেকনিচিয়ান এনেকুৱা ধৰণৰ পদবিলাক আছে। তো ইয়াতে আপোনালোকৰ টেকনিকেলৰ তথা টেকনিচিয়ানৰ লাগিব। গতিকে ইয়াতে চাই ল'ব আপোনালোকে ITI NCBTৰ লগতে TV মেকানিক এনেকুৱা ধৰণৰ পদবিলাক আছে। লগতে কোৱালিফিকেশ্যনবিলাক দি দিয়া আছে, নতুন ধুনীয়াকৈ দিয়া আছে। আপোনালোকে ইয়াতে চাই ল'ব ইনফৰ্মেশ্যনখিনি। এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু এটা অনলাইন এপ্লাই কৰিব লাগিব। আৰু এপ্লাই কৰোঁতে আপোনালোকে কোনো ধৰণৰ ডকুমেণ্টছ দিব নালাগে, ফটো আৰু ছিগনেচাৰ এইবিলাক মিলাই পিনি দি দিলে হ'ব এই দুটা। আৰু ইয়াতে উল্লেখ কৰা আছে আপোনালোকে ডেট, লাষ্ট ডেট পাব 30 মে আৰু 15 মে'ৰ পৰা আৰম্ভ হৈছে। অফিচিয়েল এডভাৰটাইজমেণ্টখন ইয়াতে চাব। এপ্লাই কৰিবৰ কাৰণে ইয়াতে লিংক দিয়া আছে, ক্লিক গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো তাৰপিছত এইকেইটা পষ্টটো একেই হয়, DME ফালৰ পৰা আহিছে, 79 পষ্ট আছে, গ্ৰেড 3 হয়। ইয়াতো বিভিন্ন ধৰণৰ পদ আছে, একাউণ্টেণ্টৰ আছে 2টা পদ, একাউণ্ট এছিষ্টেণ্টৰ। তো এই পদবিলাকত আপোনালোকৰ আবেদন কৰিবৰ কাৰণে ডিগ্ৰী লাগিব এনি ডিচিপ্লিন, লগতে কম্পিউটাৰ যিখন চাৰ্টিফিকেট অৰ্থাৎ ডিপ্ল'মা সেইখন লাগিব এবছৰীয়া। তো ইয়াতে ডিগ্ৰী নাইবা BCom আপোনালোকে যিকোনো পাছ কৰিলে এই পদসমূহত আবেদন কৰিব পাৰে। কিন্তু ষ্টেন'গ্ৰাফাৰ পদ আছে 2টা, ইয়াতে ITI চাৰ্টিফিকেট লাগিব। ষ্টেন'গ্ৰাফাৰ ড্ৰাইভাৰৰ পদ আছে 3টা। তো ড্ৰাইভাৰৰ ইয়াতে উল্লেখ কৰি আছে চাব, ভেলিড মিডিয়াম মটৰ ভেহিকল লাইচেঞ্চ ট্ৰেন্সপৰ্ট। তো ইছ্যু হ'ব লাগিব আপোনালোকৰ ট্ৰেন্সপৰ্টত, তেতিয়াহে ইয়াতে আবেদন কৰিব পাৰিব। যিখন নৰ্মেল হয় সেইখন আবেদন কৰিব নোৱাৰে। ইয়াতে ষ্ট'ৰ কিপাৰৰ পদ আছে, ডিগ্ৰী হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে ইয়াতে আবেদন কৰিব নোৱাৰে, অনলি ডিগ্ৰী ষ্ট'ৰ কিপাৰৰ, লগতে এবছৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। তো এইখিনি আপোনালোকে চাই ল'ব। প্ৰতিটো পদৰ কোৱালিফিকেশ্যন দিয়া আছে। কম্পিউটাৰ অপাৰেটৰ এটা পদ আছে, ৰিচিপশ্যনিষ্টৰ আছে, ডিগ্ৰী এবছৰ কম্পিউটাৰ চাৰ্টিফিকেট এইবিলাক লাগিব, আপোনালোকে চাই ল'ব। আৰু ইয়াতে অনলাইন মাধ্যমে আবেদন কৰিব লাগিব। লাষ্ট ডেট দিয়া আছে 27 মে আৰু 12 মে'ৰ পৰা আবেদন আৰম্ভ হৈছে। এপ্লাই কৰাৰ লিংক দিয়া আছে, ক্লিক গৈ আপোনালোকে আৰামত এপ্লাই কৰিব পাৰে। ফটো আৰু ছিগনেচাৰ আপলোড কৰিব লাগিব, বাকীবিলাক ডকুমেণ্টছ আপোনালোকে এতিয়া দিব নালাগে। আৰু যোনটো ডিগ্ৰী পাছৰ আছে সেইকেইটা ইয়াতে আপলোড কৰিব লাগে। তো এইখিনি চাই ল'ব আপোনালোকে। তো এইটো ৰিক্ৰুইটমেণ্ট সেই ছেম আপোনালোকৰ DME ফালৰ পৰা আহিছে, ডিৰেক্টৰ মেডিকেল এডুকেশ্যন। আৰু ইয়াতে লখিমপুৰ মেডিকেল কলেজৰ বাবে পদখিনি লোৱা হ'ব। গ্ৰেড 4ৰ পদ হয় এইখিনি, 180টা পদ আছে। তো ইয়াতে বিভিন্ন ধৰণৰ পদ সোমাই আছে, ইয়াতে চাব আপোনালোকে ভেকেঞ্চি ডিটেইলছখন। ৱাৰ্ড বয় ৱাৰ্ড গাৰ্লৰ কাৰণে 71 পষ্ট আছে। আৰু মেইন আপোনালোকে মন দিব ইয়াতে কোনটো কাষ্টৰ কিমানটা পদ আছে। তো এইটোৰ ওপৰত চাই পিনি আপোনালোকে আবেদন কৰিব। তো যদি আপোনালোকে ST SC হয় তেতিয়াও ইয়াত আবেদন কৰিব পাৰিব। ST P STS এনেকুৱা বিভিন্ন ধৰণৰ আছে, আনৰিজাৰ্ভৰ আছে। তো এই কাষ্টবিলাকত চাই ল'ব। ৱাৰ্ড বয় ৱাৰ্ড গাৰ্লৰ 71 পষ্ট আছে, গ্ৰেড 4ৰ আছে 4টা, এটেণ্ডেণ্ট লেবৰেটৰী এটেণ্ডেণ্ট, পিয়ন ড্ৰাফ্ট্ৰি। তো ইয়াতে চুইপাৰ বিভিন্ন ধৰণৰ পদ আছে। ইয়াতে ধুবি ৱৰ্কশ্বপ ৱৰ্কাৰো আছে। তো সকলোবিলাক পদত আবেদন কৰিবৰ কাৰণে কোৱালিফিকেশ্যন মিনিমাম 8 পাছ হ'ব লাগিব। আৰু আপোনালোকে হায়াৰ ছেকেণ্ডেৰী তাতকৈ অধিক বা মেট্ৰিক পাছ কৰিলেও আপোনালোকে আবেদন কৰিব পাৰে। বয়সটো চাব 18 পৰা 38 বছৰ দিছে। এপ্লিকেশ্যন ফিজ নালাগে নীল। অনলাইন মাধ্যমেৰে আপোনালোকে আবেদন কৰিব লাগিব। আৰু অনলাইন এপ্লাই কৰোঁতে আপোনালোকে ফটো ছিগনেচাৰ এইকেইটা আপলোড কৰিলেই হ'ব। 30 মে'লৈকে আবেদন কৰিব পাৰিব, 15 মে'ৰ পৰা আবেদন চলিছে। আৰু এপ্লাই কৰা লিংক ইয়াতে দিয়া আছে, ক্লিক ভিজিট কৰি এপ্লাই কৰিব পাৰিব। আৰু এইখিনি মন দিব কোনো ধৰণৰ ডকুমেণ্টছ এতিয়া আপলোড কৰিবলৈ নিদিয়ে। আৰু বহুতে সুধিব যে এডমিট কেতিয়া আহিব, এক্সাম কেতিয়া হ'ব। তো তাৰ আগতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন পাতিব, ইয়াতে সকলোখিনি মেনশ্যন কৰা আছে। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকক মতা হ'ব। আৰু তেতিয়া সকলোখিনি ডকুমেণ্টছ আপোনালোকে ছাবমিট কৰিব লাগিব। এপ্লাই কৰাৰ পিছত এদিন ডকুমেণ্ট ভেৰিফিকেশ্যন পাতিব, তাৰপিছতহে আপোনালোকৰ এক্সামখিনি হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে এইকেইটা বস্তু যোগাৰ কৰি থ'ব। 2 কপি পাছপোৰ্ট চাইজৰ ফটো যোগাৰ কৰিব। 2 নম্বৰতে আছে ক্লাছ
8 পাছৰ চাৰ্টিফিকেট নাইবা তাতকৈ ওপৰৰ 8 পাছৰ নহ'লেও হ'ব যদিহে আপোনালোকে মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ। আৰু ইয়াতে উল্লেখ কৰা আছে অল মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেটটো সকলোবিলাক আপোনালোকৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট যোগাৰ কৰি থ'ব। কাষ্ট চাৰ্টিফিকেট যোগাৰ কৰি থ'ব যদি আপোনালোকে কাষ্টত পৰে। PWD যদি হয় তেতিয়াহ'লে PWD চাৰ্টিফিকেটখন যোগাৰ কৰি থ'ব। আৰু ইয়াতে উল্লেখ কৰা আছে পাৰ্মানেণ্ট ৰেচিডেঞ্চিপ চাৰ্টিফিকেট অৰ্থাৎ PRCখন যোগাৰ কৰি থ'ব। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰি পিনি চাৰ্টিফিকেটখন যোগাৰ কৰি থ'ব। এজ প্ৰুফৰ কাৰণে আপোনালোকে এডমিট কাৰ্ড দিব পাৰিব। তো এইকেইটা বস্তু আপোনালোকে যোগাৰ কৰি থ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। আৰু এপ্লাই কৰাৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন যেতিয়া পাতে আপোনালোকক জনাই দিয়া হ'ব। তো এইখিনি আছিলে ইনফৰমেশ্যনখিনি। নতুন নতুন জব আপডেটবোৰ পাবৰ কাৰণে অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব আৰু হোম পেজত ভিজিট কৰিব। ৱেবছাইটটো ছেট কৰি ৰাখিব। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।